উজনিৰ ডিব্ৰুগড় চহৰৰ এখন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান সম্পূৰ্ণ কেন্দ্ৰ বিদ্যালয়ত স্পিক মেকে শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। ভাৰতীয় শাস্ত্ৰীয় সংস্কৃতিক নতুন প্ৰজন্মৰ মাজত অধিক জনপ্ৰিয় কৰি তোলাৰ উদ্দেশ্যৰে অনুষ্ঠিত হোৱা স্পিক মেকে শীৰ্ষক অনুষ্ঠানত দেশৰ প্ৰখ্যাত বাঁহীবাদক পণ্ডিত ৰণু মজুমদাৰে অংশগ্ৰহণ কৰে। 1977 চনত ডক্টৰ কিৰণ চেতিয়াই প্ৰতিষ্ঠা কৰা স্পিক মেকে শীৰ্ষক অনুষ্ঠানটোৱে ছাত্ৰ-ছাত্ৰীসকলক লৈ ভাৰতীয় শাস্ত্ৰীয় সংস্কৃতি, কলা আদি বিষয়বস্তুসমূহক লৈ কাম কৰি আহিছে। এই অনুষ্ঠানটোৰ জৰিয়তে নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলে ভাৰতীয় সংস্কৃতিৰ বিষয়ে অধিক শিকিবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰে। প্ৰখ্যাত বাঁহীবাদক পণ্ডিত ৰণু মজুমদাৰ আৰু তবলাবাদক ৰূপক ভট্টাচাৰ্যৰ মনোজ্ঞ অনুষ্ঠানটিয়ে মন্ত্ৰমুগ্ধ কৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক। আমাৰ সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয় প্ৰাংগণৰ এদিনীয়া কাৰ্যসূচীৰে ভাৰতৰ বিখ্যাত সংগীত জগতৰ সংগীতজ্ঞ, শাস্ত্ৰীয় সংগীতজ্ঞ পণ্ডিত ৰণু মজুমদাৰ ডাঙৰীয়াৰ স্পিক মেকে ডিব্ৰুগড় চেপ্টাৰে আমন্ত্ৰণ কৰি অনা হৈছে। আৰু আমি প্ৰত্যেক বছৰে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক বিকাশৰ বাবে প্ৰত্যেক বছৰে আমি স্পিক মেকাৰ জৰিয়তে তেখেতসকলক উপস্থাপন কৰি আহিছোঁ, যি বাঁহীৰ সুৰৰ জৰিয়তে বাঁহীৰ সুৰৰ মায়াজাল আমাৰ মাজত সৃষ্টি কৰিলে। তাৰ বাবে আমি সকলোৱে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা তেখেতসকললৈ মই অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই স্পিক মেকাৰ কৰ্মীবৃন্দলৈ মই অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। স্পিক মেকে ডিব্ৰুগড় উদ্যোগত সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানত দুয়োগৰাকী শাস্ত্ৰীয় সংগীতৰ পণ্ডিতে বাঁহী, অপূৰ্ব মূৰ্ছনা আৰু তবলাৰ যাদুকৰী হাতৰ পৰশে উপস্থিত শিক্ষাৰ্থীসকলৰ লগতে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে। Namaskar. Today we are very fortunate enough that among us today Pandit Ronu Majumdar ji and Rupak Bhattacharya is present in our school campus. It is organized by Speak MACAY Dibrugarh chapter, and we are very thankful to them that they have brought these two artists. And always we know that Speak MACAY is always working in promoting Indian culture and tradition among the young youth, or you can say young school children. So this year they have taken these steps, and we are very fortunate enough that due to them only we got today Ronu Majumdar sir, Pandit Ronu Majumdar ji among us, and with him Rupak Bhattacharya sir is also present. So we are among with our teachers, we all enjoy the program, and we are very thankful to them. Thank you. Wow. What timing is giving, eh? Na din din na din din na din din na din din na.